Hey guys, আজিৰ পৰা এটা নতুন সিৰিজ আৰম্ভ কৰিম বুলি ভাবিছো। মই সাঁতৰ খুলিম আৰু ইহঁতে উত্তৰ দিব পাৰিলে। তো আজিৰ ফাৰ্ষ্ট প্ৰশ্নটো হৈছে উপজিয়ে বুঢ়া হয় কোন? মানে জন্ম হৈ কি কোন বুঢ়া হৈ যায়? ইহঁতে যেতিয়ালৈ কয় আপোনালোকে উত্তৰটো কমেণ্টত কৈ দিয়ক। কলগছ নহয়। মই প্ৰশ্নটো আকৌ কৈ দিছো, উপজিয়ে বুঢ়া হয় কোন? কোৱা কোনে পাৰা? কাট নহয়। নহয়। 1 মিনিট সময় দিছো হা। 1 মিনিটত কোৱা তোমালোকে। গাখীৰ নহয়। গাখীৰ কেনেকৈ হ'ব? গাখীৰ গছ নহয়। উত্তৰটো মই কৈ দিম বাৰু, 1 মিনিট হলক। 1 মিনিট কোৱা। জন্ম হৈয়ে বুঢ়া হয় কোন? তামোল কেনেকৈ হ'ব? ছাগলী? ছাগলী নহয়। বা তেওঁ ই মাত লগাইছে বাৰু টিকলাটোৱে। জাম নহয়। বাৰু 1 মিনিট হৈ গৈছে। উত্তৰটো মই কৈ দিওঁনে? আপোনালোকে যদি এতিয়ালৈ কমেণ্টত একো লিখা নাই তেনেহ'লে লিখি দিয়ক। উত্তৰটো হৈছে বুঢ়া আঙুলি। হয়নে? জন্ম হৈয়ে সি বুঢ়া হৈ যায়, হয় নহয়? বাৰু আজিলৈ বাই বাই। তো এনেকুৱা ধৰণৰ আৰু চিৰিজ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।